ডিসেবল আপনি দেখিলে আপোনালোকে অকমান বেলেগ চকুৰে চাই ডিসেবল মানে অকল মানে ৰাস্তাৰ বাটে পথে গান গাই ফুৰা নহয় কোনোবাই গান গায় কোনোবাই ভিক্ষাৰ ৰাস্তা পৰ্যন্ত লয় নমস্কাৰ মোৰ এই প্ৰথমটো ইণ্টাৰভিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ইণ্টাৰভিউ বুলি ক'লে আচলতে মোৰ লগত আছে এজন বিশেষ ব্যক্তি আৰু ব্যক্তিজনে হয়তো আপোনাৰ নিজৰ সন্তানৰ বাবে ডাঙৰ এটা ইনস্পিৰেশ্যন হ'ব পাৰে আৰু ব্যক্তিজনক মই বেছি সময় মই নিজে টাইম নষ্ট নকৰোঁ তেখেতৰ লগত মই চিনাকি কৰাই দিওঁৱে আৰু তেখেত এজন শাৰীৰিকভাৱে সক্ষম ব্যক্তি আৰু এই ক্ষেত্ৰতে মই এটা কথা হয়তো কওঁ আৰম্ভণিতে যে শাৰীৰিক অক্ষমতাই যে দক্ষতা বৃদ্ধিৰ যে আৰ হ'ব নোৱাৰে তেওঁ এজন বাস্তৱ উদাহৰণ বাকিখিনি আপুনি ইণ্টাৰভিউৰ জৰিয়তে নিজেই গম পাব তেখেতৰ নিজৰ কি টেলেণ্ট আছে আপুনি নিজেই দেখিবলৈ পাব গতিকে আৰম্ভ কৰোঁ বিগ ৰাউণ্ড অফ এপ্লজ ফৰ দ্য পাৰ্চন স্পেচিয়েল পাৰ্চন মই দেখুৱাই আছোঁ আপোনাক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ এইটো নতুন ইণ্টাৰভিউলৈ আপুনি হয়তো আমাৰ প্ৰথম ইণ্টাৰভিউৰ হ'ব তো আপোনাৰ পোনপ্ৰথমে আপোনাৰ নিজৰ পৰিচয়টো দৰ্শকক দাঙি ধৰিব হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰিম্বেশ্বৰ দাস ঘৰ নলবাৰী ঘৰাথাল আৰু মই প্ৰথমতে আপুনি যে মই প্ৰথমতে আজি ইণ্টাৰভিউ ল'ব মাতিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে সকলোকে জনাইছোঁ হেপী ফ্ৰেণ্ডশ্বিপ ডে আচ্ছা বাকী হেৰি হ'ল মই অলৰেডি ব্যক্ত কৰিছোঁৱে যে আপুনি শাৰীৰিকভাৱে সক্ষম গতিকে আপোনাৰ সেই অক্ষমতাটো আপুনি ব্যক্ত কৰিব পাৰিব নেকি কি আপোনাৰ অক্ষমতা আছে অক্ষমতা মানে মই একচুৱেলি বাইবৰ্ণ জন্মগত ব্লাইণ্ড আচ্ছা আপোনাৰ জন্মগত ব্লাইণ্ড হিচাপে প্ৰথম অৱস্থাত মই স্কুলিং কৰিছিলোঁ 2002 চনত গুৱাহাটী ব্লাইণ্ড হাইস্কুলত কৰিছিলোঁ তাৰপিছত আপোনাৰ 2013 চনত HSLC কমপ্লিট কৰিছিলোঁ তাৰপিছত 13 চনত HSLC কমপ্লিট কৰি হায়াৰ ছেকেণ্ডাৰীৰ বাবে কটন বিশ্ববিদ্যালয়লৈ গৈছিলোঁ সেই সময়ত কটন কলেজ আছিল এতিয়া কটন বিশ্ববিদ্যালয় বুলি ক'ব লাগিব তাৰপিছত আপোনাৰ তাত হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰিলোঁ তাৰপিছত আপোনাৰ সেই চেম আকৌ গ্ৰেজুৱেশ্যন সেইখন বিশ্ববিদ্যালয়তে কৰিছিলোঁ মই জানিব বিচাৰিম আপোনাৰ HSLC মেট্ৰিকৰ আপোনাৰ ফলাফল কি আছিল মেট্ৰিকৰ ফলাফল বৰ ভাল নাছিলে 57.something% আছিলে আৰু মই মানে হয়তো এতিয়া মানুহৰ মনত প্ৰশ্ন আহিব যে আপুনি কটনত কেনেকৈ পালে তেতিয়া মই সেইকাৰণে কৈ দিছোঁ উত্তৰ আছে যে আপুনি ফিজিকেলি হেণ্ডিকেপ সেইটো উত্তৰ হয়তো আছে তাৰ কথা পাই কৈছোঁ ডিচেবিলিটি কথা থাকে কটনত মানে প্ৰত্যেকটো বস্তুৰ কথা থাকে চ' সেই কথা পায় HSL কি আছিল আপোনাৰ HSL আছিলে 59% তো আপুনি মানে হায়াৰ ছেকেণ্ডেৰীলৈকে ব্ৰেইলত পঢ়িলে হায়াৰ ছেকেণ্ডাৰীলৈকে ব্ৰেইলত পঢ়া বুলি ক'লে ভুল হ'ব HSLC লৈকে ব্ৰেইলত পঢ়িছিল হায়াৰ ছেকেণ্ডাৰীৰ পৰা আপুনি কেনেকৈ মানে আপোনাৰ গতিটো কেনেকৈ লগালে যে আপুনিতো তেতিয়া ব্ৰেইল পঢ়া নাই আপোনাক কোনে কেনেকৈ হেল্প কৰিলে লিখাত মানে পৰীক্ষাবিলাকতো ব্ৰেইল নহয় আপুনি লিখিব অসুবিধা হ'ব হয়তো পঢ়িব আপোনাৰ অসুবিধা হ'ব সেইখিনিত আপোনাক কোনে সহায় কৰে কেনেকৈ সহায় কৰে পৰীক্ষা HSLCৰ ফাইনেলৰ পৰা আচলতে আমি মানে কি হয় স্ক্ৰাইব ল'ব লাগে স্ক্ৰাইব আপোনাৰ মোতকৈ এজন জুনিয়ৰ হ'ব লাগে স্ক্ৰাইবজন আৰু যেতিয়া আমি HSLC দিওঁ তেতিয়াহ'লে সেই স্ক্ৰাইবজন হ'ব লাগিব নিউ 10 তাৰপিছত আপোনাৰ যদি HS ফাৰ্ষ্ট ইয়াৰ দিওঁ তেতিয়াহ'লে স্ক্ৰাইবজন সেই চেম লেভেলৰে হ'ব লাগিব মানে HSLC টা কমপ্লিট কৰা হ'ব লাগিব তো বস্তুটো তেনেকুৱা মানে এতিয়া আপোনাৰ HSৰ ফাইনেল ইয়াৰত HS ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টছ হ'ব লাগিব হয় তেওঁ মানে পৰীক্ষাত আপোনাক হেল্প কৰি দিয়ে হয় আৰু সেইটো বাৰু মানিলোঁ এতিয়া আপোনাক কুৱেশ্যনটো সুধোঁ কি যিটো আপুনি মুখস্থ যেতিয়া কৰে আপুনি ঘৰত পৰীক্ষাৰ বাহিৰে আপুনি যেতিয়া মুখস্থ কৰে পঢ়ে আগতে আপুনি ব্ৰেইলত পঢ়িলে ব্ৰেইল বাদ দিয়াৰ পিছত আপুনি সেইটো কেনেকৈ মেনেজ কৰিছে ব্ৰেইল বাদ দিয়াৰ পিছত আপোনাৰ অডিঅ' ভিজুৱেল আহিব মানে যিটো আপোনাৰ আজিকালি থাকে অডিঅ' ৰেকৰ্ড মানে কৰি থোৱা থাকে সেইটো আপোনালোকৰ কাৰণে স্পেচিয়েল নে আপোনালোকৰ কাৰণে সেইটো আমাৰ কাৰণে স্পেচিয়েল যিটো কটনত প্ৰভাইড কৰে সেইটো ফেচিলিটি কটনে প্ৰভাইড কৰিছিলে আচ্ছা কটনে মানে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী লেভেলত প্ৰভাইড কৰা নাছিলে হায়াৰ ছেকেণ্ডাৰী লেভেলত অডিঅ'খিনি প্ৰভাইড কৰিছিলে NFB নামৰ এটা সংগঠন আছিলে নেশ্যনেল ফেডাৰেশ্যন অফ দ্য ব্লাইণ্ড তো এই সংগঠনটোৱে ৰেকৰ্ডিং কৰিছিলে তাৰপিছত মাজে সময়ে ব্ৰেইল বুকছ দিছিলে খুব কম দিছিলে কিন্তু বেছিকেলি অডিঅ' ভিজুৱেল তেওঁলোকে প্ৰদান কৰিছিলে আৰু
আপুনি ক'লে যে আপুনি ডিগ্ৰী কমপ্লিট কৰিছে আপোনাৰ মেজৰ কি আছিলে মেজৰ সাবজেক্ট আপোনাৰ পিএসসি আছিলে আচ্ছা আপুনি কোন চনত ডিগ্ৰী কমপ্লিট কৰিছে ডিগ্ৰী মই একচুয়ালি 19 ত কৰিছো 19 ত কৰিছে আচ্ছা পিএসসি আপোনাৰ মিডিয়াম মাধ্যমটো কি আছিলে আপোনাৰ ইংৰাজী নে অসমীয়া আছিলে কেতিয়া ইংলিছ আছিলে ডিগ্ৰী লৈ আচ্ছা আচ্ছা মই সুধিছো এইটো কাৰণতে যে আমি মোৰ নিজৰ লগৰে মানে বহুত কেইজন আছে তেওঁলোকে মানে পলিটিক্সৰ মানে আমাৰ মই যিখন কলেজত পঢ়িছো মানে অসমীয়া মাধ্যমত মানে তেওঁলোকে মানে বিএ কমপ্লিট কৰিছে মানে তো সেইটো কাৰণে সুধিছো বাৰু আৰু মই জানো যে ইংলিছ মিডিয়ামতো মানে ডিগ্ৰী কমপ্লিট কৰিব পাৰি মানে কোৰ্সটো আপুনি নিজৰ চইচ মতে ল'ব পাৰি যে কি লৈছে আপুনি ইংৰাজী লৈছে নে অসমীয়া মাধ্যমটো নিজে চইচ কৰিব মই হাই সেকেন্ডাৰী লৈকে কিন্তু আছামিজ মিডিয়াম লৈছিলো আচ্ছা 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 ইংলিছত প্ৰথম অৱস্থাত দিগদাৰ হৈছিলে বাৰু পিছলৈকে মানে হেৰি হৈ গ'ল যেতিয়াৰ পৰা আপোনাৰ কি বুলি কয় মোবাইল চোবাইল আহি গ'ল তেতিয়াৰ পৰা অকণমান বাহ্যিক জগতখনলৈকে বেছি ঘূৰি যোৱা গ'ল তেতিয়ালৈকে মানে ইম্প্ৰুভ হৈ গৈছিল হয় হয় তো আপোনাৰ সন্মুখত এটা লেপটপ আছে হয়তো মই ফ্ৰেমত আহিছে নে নাই গম পোৱা নাই লেপটপ ফ্ৰেমত নাহিব পাৰে তো আপুনি লেপটপ মানে কম্পিউটাৰ একচুৱেলি মই জনাওঁ যে আপোনালোকক জনাওঁ এইটো একেবাৰে সাধাৰণ কম্পিউটাৰ আমি যিটো লেপটপ ব্যৱহাৰ কৰোঁ জেনেৰেল মানে এজন ভাল মানুহে সুস্থ মানুহে যিটো কম্পিউটাৰ ব্যৱহাৰ কৰে তেওঁ একেই কম্পিউটাৰ ব্যৱহাৰ কৰে তেওঁৰ কাৰণে কোনো বিশেষ কম্পিউটাৰ নাই কিন্তু এটা হয়তো বিশেষ ধৰণে তেওঁ সেই কম্পিউটাৰ ব্যৱহাৰ কৰে আৰু সকলোৱে জানে এইটো নেৰেটৰ ভইচ নেৰেটৰ অপশ্যন এটা আছে তো সেই ভইচ নেৰেটৰ অপশ্যনটো ব্যৱহাৰ কৰে মানে তো আপুনি জনাব আপুনি কেনে ধৰণে মানে ইউজ কৰে লেপটপটো কেনে কি মানে ফেচিলিটি আছে আপোনাৰ লেপটপত মানে আপোনাৰ কি হয় মানে জেনেৰেলি মানুহে যিখিনি বস্তু ইউজ কৰে সেই একেখিনি বস্তুৱে আছে মাত্ৰ আমাৰ হ'ল কি আমি যিহেতুকে বস্তুটো নেদেখো বা পঢ়িব নোৱাৰো তাৰ কাৰণে আমাৰ এটা মানে কি বুলি কয় নেৰেটৰ বা এছিষ্টেণ্ট আপুনি যিটো কয় তেনেকুৱা এটা বস্তু থাকে আপুনি দেখিব এই লেপটপটোতো সেই বস্তুটো আছে আৰু এই লেপটপটোৰ নিচিনা প্ৰত্যেক লেপটপতে সেই বস্তুটো থাকে আৰু সেই নেৰেটৰটো বিশেষ কাম নাই মানে সেই নেৰেটৰটোৰে আমি মাত্ৰ যিটো আপোনাৰ জছ যিটো মানে সুপাৰনোভা জছ যিটো আছে সেই বস্তুটো ইনষ্টল কৰাৰ কাৰণে কিছু পৰিমাণে সহায়ক হয় আৰু ইণ্টাৰনেট কৰাৰ কাৰণে কিন্তু একদম এক্সেসিবল আপুনি ইণ্টাৰনেট এক্সেসো কৰিব গোটেইখিনি কাম কৰিব লেপটপৰ মানে যিমানখিনি কাম কৰিব আমি সবখিনি কৰিব পাৰে মানে যিখিনি লাগে আৰু সচৰাচৰ সেইখিনি কৰিব পাৰে মানে ধৰক মাইক্ৰ'ছফ্টৰ যিখিনি কাম সেইখিনি জানে আৰু ন আচ্ছা আচ্ছা আপোনাৰ বাৰু মই চাম ডেমো আপুনি কেনেকৈ কাম কৰে এবাৰ চাব মন আছে হয়তো দৰ্শককো মই দেখুৱাম এইটো তাৰ আগতে আপোনাক মই এটা কথা সুধো আপুনি কম্পিউটাৰ মানে যেতিয়া শিকিছিলে আপুনি কেনেকৈ শিকিছিলে ক'ৰ পৰা কেনেকৈ শিকিছিলে কম্পিউটাৰ শিকিছিলোঁ মানে আপোনাৰ স্কুলত কম্পিউটাৰ আছিলে সেই সময়ছোৱাত আপোনাৰ MUA ফাউণ্ডেশ্যন যিটো আছিলে তেওঁলোকে সেই MUA ফাউণ্ডেশ্যন MUA ফাউণ্ডেশ্যনে কম্পিউটাৰ প্ৰভাইড কৰিছিলে ফুল ফৰ্মটো কি আছিলে MUA মানে এইটো আপোনাৰ মেডিচিন কি মেডিচিন কিবা আছে পাহৰিলোঁ ফুল ফৰ্মটো বাৰু তো তেওঁলোকে মানে হেৰি কৰিছিলে কম্পিউটাৰ প্ৰভাইড কৰিছিলে প্ৰথম অৱস্থাত 4টা দিছিলে পৰৱৰ্তী সময়ছোৱাত বাৰু কম্পিউটাৰ দি দিছিলে আৰু বেছিকৈ সেইবোৰ জেনুইন আমি ব্যৱহাৰ কৰা কম্পিউটাৰবোৰ একেই মানে ডিফাৰেঞ্চটো এইটোৱে আপোনালোকে মানে ধৰক কোনো ধৰণৰ মানে চোৱাৰ কাৰণে কোনো ধৰণৰ ছফ্টৱেৰ ল'ব নালাগে আমি জাষ্ট এটা ছফ্টৱেৰ ল'ব লাগে ভইচ নেৰেটৰ যাক কওঁ আপুনি ভইচ নেৰেটৰ ক'ব পাৰে এতিয়া মোবাইলত যেনেকুৱা আমাৰ টকবেক গুগল টকবেক যিটো আছে ঠিক তেনেকুৱা একে মানে ইয়াতে এটা ছফ্টৱেৰ লাগে আচ্ছা 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 এতিয়া যদি আপুনি চাব যায় যে মাইক্ৰ'ছফ্ট ৱৰ্ড কিবা কিবি সেইবিলাকৰ কাৰণে এই নেটৱৰ্কটো এক্সেচেবল একদমেই নহয় কাৰণ মানে ইমান শ্ল' কৰে মানে বস্তু শ্ল' হয় প্ৰথম কথা আৰু শ্ল' হ'লে মানে অকণমান বৰিং লাগে আৰু তো সেইটো এটা কথা যেতিয়া মানে কি ধৰক জছটো হ'লে আপোনাৰ স্পীড হৈ যায় বস্তুবিলাক কামবিলাক কৰি ভাল লাগে নেৰেটৰটোৰে জাষ্ট বস্তুবিলাক ইনষ্টল কৰি ল'ব পাৰে যেতিয়া আপুনি নতুন লেপটপ এটা আনিব এই নেৰেটৰটো থাকিব তাৰপিছত আপুনি কিবা এটা কিবি ইনষ্টল কৰি লৈ তেতিয়া আপুনি মানে চলাৰ কাৰণে নিজৰ যিখিনি সুবিধা সেইখিনি আপুনি কৰি ল'ব পাৰিব তো আপোনাৰ এডুকেশ্যনৰ বেকগ্ৰাউণ্ডটো বাৰু জানিলোঁ আপুনি কম্পিউটাৰ জানে বা BA কমপ্লিট কৰিছে ইতিমধ্যে আপুনি তো আপোনাৰ নেক্সট প্লেনিংটো কি আছে আপোনাৰ নেক্সট আপুনি কি কৰিব আপুনি নেক্সট প্লেনিংটো আপোনাৰ হেৰি এটা সময়ত প্লেনিং আছিলে APSC কৰা আচ্ছা তো কিছু কাৰিকৰী অসুবিধাৰ কাৰণে এইটো মানে প্লেনিং ফুলফিল নহ'ল যদি কেনেকুৱা অসুবিধা আছিল আপোনাৰ APSCটো ভাল সপোন ডাঙৰ সপোন বহুতে দেখে আপুনি APSC দিয়াৰ সপোন দেখিছিলে আচ্ছা APSC আচ্ছা আচ্ছা তো APSC আপোনাৰ আপুনি যে প্লেনটো যে ড্ৰপ কৰিলে APSC আপুনি নিদিলে আপোনাৰ বাধাকতা কি আছিল মানে সেইটো মানে ইকনমিকেলি অকণ প্ৰব্লেম আছিলে আচ্ছা আপুনি কোচিং লোৱাৰ চিন্তা কৰিছিলে
হা কোচিং কৰাৰ এটা ট্ৰেইনিং কৰিছোঁ আচলতে মই হয়তো ৰাইজকো কওঁ APSC UPSC কাৰণে বহুতে ভাবে যে কোচিংটো বহুত জৰুৰী আচলতে কোচিং নকৰাকো পাৰি হয়তো এখেতৰ ক্ষেত্ৰত হয়তো পৃথকতা আছে কাৰণ এখেতে অধ্যয়নৰ কাৰণে হয়তো ভালেখিনি কষ্ট কৰিব লগা হয় আৰু যাৰ কাৰণে বহুত মানে যেটো তেখেত ফিজিকেলি মানে হেণ্ডিকেপ্ট তো তেখেতৰ অসুবিধাটো হয়তো বেলেগ তো গতিকে কিন্তু ৰাইজে একো নাভাবিব যে মানে সকলো ষ্টুডেণ্টবিলাকক কৈছোঁ মই সেইটো নাভাবিব যে মানে APSC বা UPSC বোলে কোচিং কৰিবই লাগিব তেনেকুৱা নহয় মানে সাধাৰণ ল'ৰাও পাই যায় মানে কোচিং নকৰাকো পাই যায় তো সেইটো মই এখেতত কৈ দিছোঁ আগতীয়াকৈ তো এতিয়া আৰু আহিছোঁ আপোনাৰ ঘৰত এনে কোন কোন আছে মা ভাইটি আৰু মই আপোনাৰ ঘৰৰ যিটো ইনকাম চ'ৰ্চ সেইটো কোন হয় ভাইটি ভাইটি হয় কি কৰে তেওঁ তেওঁ ৰঙৰ কাম কৰে তেওঁৱে আপোনাক মানে পঢ়াই আছে মানে ছাপোৰ্ট কৰি আছে আপোনাক চাৰিওপিনে আপোনাৰ ভাইটি আপোনাতকৈ সৰু আৰু ন আচ্ছা 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 বাৰু তো আপোনাৰ এডুকেশ্যনৰ বেকগ্ৰাউণ্ড গোটেইখিনি জানিলোঁ ঘৰৰ কথা জানিলোঁ এতিয়া আহিছোঁ অলপ বেলেগ লাইনত যিহেতু মোৰ লগত আছে আমাৰ লতিফ দা আছে লতিফ দা মই ফ্ৰেমত দেখুওৱা নাই বাৰু তেওঁ কাষত বহি আছে আৰু লতিফ দা কালচাৰেলি বহুত এক্টিভ গীত গায় তেওঁ গীত গাই তেখেতৰো ইনকাম চ'ৰ্চ তেখেতেও মানে জানে সকলে যে তেখেতৰ ফিজিকেলি হেণ্ডিকেপ তেখেতেও অন্ধ মানে চকুৰে নেদেখে মানে তো আপোনাৰ কালচাৰেল বেকগ্ৰাউণ্ড অলপ জানিব বিচাৰিছোঁ আপুনি কালচাৰেলি কিমান এক্টিভ আপুনি কি কৰি ভাল পায় আপোনাৰ হবি কালচাৰেলি মই অৱশ্য অলপ চলপ বজাওঁ নেডাৰ অসমীয়া অলপ চলপ বজাওঁ নেডাৰ বজাই অলপ চলপ কালচাৰেলি আৰু মই মানে কালচাৰেলি গোটেই ইনএক্টিভ বুলি ক'লে ভুল হ'ব এক্টিভে গীত গায় নেকি গান খুব কম গাওঁ আপুনি আপোনাৰ ধৰি লওক ভকেল যিটো আপুনি এতিয়াতো বাদ্যটো আপোনাৰ বাদ্যটো এভেইলেবল আমাৰো নাই হয়তো তো আপুনি গীত এটা গাই শুনাব নেকি যদি পাৰে গীত গাইব পাৰোঁ গুকুতে গুকুতে অকলে এৰি থৈ কতেনো থাকা গৈ তুমি হিয়াৰে কোৰতে অশ্ৰু বগৰে এতিয়া নীৰৱ হৈ তুমি জ্বলি জ্বলি জীৱনত ফুৰি ফুৰি সপোনত এতিয়া আন্ধাৰত কেৱল সাৱতি চকু মেলা গান গোৱা মোলে চোৱা আকৌ এবাৰ মোৰ হোৱা কথা কোৱা ধন্যবাদ জনাইছোঁ আপোনাক আপুনি কলা শাখাৰ ল'ৰা আপুনি আৰ্টছত পঢ়িলে ন তো কবিতা নিশ্চয় আপুনি ভাল পাই চাগে মই অনুমান কৰিছোঁ মানে কবিতা নিশ্চয় ভাল পায় আপুনি কবিতা ভাল পাওঁ বাট আবৃত্তি কৰিব নাজানে আচ্ছা 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 বাৰু একো কথা নাই তো মই কবিতা ভাল পাওঁ মই মানে কবিতা পাঠ কৰি ভাল পাওঁ মানে কবিতা পাঠ কৰোঁ মানে মোৰ আছে তেনেকুৱা কবিতাবোৰ তো সেইটো কাৰণে আপোনাক সুধিছোঁ মানে মোৰ চখ আছে কাৰণে তো আপুনি মই ক'লোৱে যে অলপ আগতে ক'লোঁ মই দেখুৱাম তেখেতে কেনেকৈ কম্পিউটাৰ ব্যৱহাৰ কৰে তো এবাৰ দেখাই দিব পাৰিব নেকি আপুনি এটা মই আপোনাৰ কাৰণে জাষ্ট এটা মই কিবা এটা ডেমো আপোনাক এটা ডিটিপি কৰিব দিম বা হেৰি কৰিব দিম আপুনি এবাৰ ডিটিপি নহয় জাষ্ট আপোনাক মই কিবা এটা বেছিক বস্তু ওলাই দেখুৱাই একদম কাৰণে এইটো যিহেতুকে নেৰেটৰ এইটো জাষ্ট নহয় এইটো ডিটিপি কৰাৰ আচ্ছা মানে ইয়াত মানে ডিটিপি কৰাৰ অসুবিধা হ'ব মানে জাষ্টটো যথেষ্টখিনি অসুবিধা হ'ব মানে কিবা এটা জাষ্ট ডেমো এটা দেখাই দিম আচ্ছা মই ইয়াৰ পৰা যদি কিবা ইয়াত যদি কিবা আছে মই ইয়াৰ পৰা উলিয়াই দেখাই দিওঁ কিবা এটা ঠিক আছে আমি প্ৰথমতে আমি হেৰিটো ওলাই লওঁ নেৰেটৰটো আমি অন কৰি লওঁ ঠিক আছে তেন্তে আপুনি কিবা এটা কৰি দেখাওক লেপটপত মই দেখাবলৈ চেষ্টা কৰিম দৰ্শকসকলক ঠিক আছে যিহেতুকে আজি মোৰ তাত জছটো এভেইলেবল নাই হয় তো মই জাষ্ট কিবা এটা আপোনালোকক জাষ্ট দেখুৱাই থৈ দিলোঁ আৰু ঠিক আছে বাৰু ঠিক আছে আমি প্ৰথমতে এতিয়া আমি নেৰেটৰটো অন কৰি লওঁ নেৰেটৰটো যিহেতু অফ আছে নেৰেটৰ অ'কে নেৰেটৰটো অন কৰি ল'ম এক মিনিট Narrator dialogue. Okay. Button. আমি Alt plus up. Heads up. দেখিলে নেৰেটৰটো আহিলে Narrator keyboard changes. We've updated. Tap narrator. Narrator heading level 1. Welcome to narrator. এতিয়া আমি ডিছপিচিত যাম বুলি ক'লোঁ হয় ডিছপিচিত গ'লোঁ এয়া ডিছপিচিটো হয় নেটৱৰ্কটো বহুত শ্ল' কাম কৰে হয় চ' এতিয়ালৈকে শ্ল' হৈ গৈছে
শ্ল' হৈ আছে নেটৱৰ্কটো বহুত বেছি শ্ল' হৈছে নেটৱৰ্কটো মানে আচ্ছা আচ্ছা সেইকাৰণে অলপ সময় লৈছোঁ হা একো নাই বাৰু একো নাই কৰি থাকক আপুনি তো মানে তেখেতে কৈ আছে যে নেটৱৰ্কটো অকণমান শ্ল' হৈছে তেখেতৰ তেখেতে সেইটো বাৰু ঠিক কৰি আছে অলপ প্ৰব্লেম হ'ব বাৰু উপায় নাই আৰু এদিনৰ বাবে সেইটো লেপটপ ব্যৱহাৰ কৰিছে এইটো আচলতে লেপটপটো মোৰ হয় তো তেখেতে এদিনৰ বাবে সেইটো চাবতো তো অলপ অসুবিধা হ'ব পাৰে Narrator dialogue. Okay. Button. Tap narrator. Narrator heading level 1. Welcome to narrator. This is narrator home. Recycle bin. এতিয়া ডিছপিচিয়েল আমি হয় Selected. Scan off. Control. Recycle bin. Control. VLC. Rulbalaya. Full movie. Akshan Kumar under Capdi. আচ্ছা আমি এইখন এই মুভিখনে জাষ্ট প্লে কৰি দেখা দিছোঁ ওচৰতে পালোঁ যিহেতুকে হয় 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 এইখন ভুলভুলীয়া হয় তো আমি এইখন প্লে কৰি দিওঁ হয় অসুবিধাটো নাই 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 একো অসুবিধা নাই প্লে কৰি দিব পাৰে তো তেখেতে এখন মুভি উলিয়াই দিলে নিজে টিপি পেলাই তো এয়া চাওক ভুলভুলীয়া মুভি আচলতে এইখন আৰু মুভিখন এতিয়া নাচাওঁ নহয় আমি তো এতিয়া এইটো আপুনি এক্সিট কৰি দিয়কচোন এবাৰ এক্সিট কৰি দিব ইয়াত মানে মাইক্ৰ'ছফ্ট 2007 আছে হা তো আপুনি মাইক্ৰ'ছফ্ট 2007টো উলিয়াই দিব পাৰিব নেকি চাৰ্চ কৰি পেলাই সন্মুখত নাই চাৰ্চ কৰি আপুনি উলিয়াই দিব পাৰিব নেকি ট্ৰাই কৰিম হয় মাইক্ৰ'ছফ্ট 2007 আছে হয় Desktop list. Rulbalaya. Full movie. Start window. Cortana. Search box. Edit. Cap M. Suggestions available. Microsoft Office Word 2007. App. Cortana. Search box. Find results. Mail. Microsoft Store. Microsoft Office Excel 2007. এইটো মাইক্ৰ'ছফ্ট অফিচ এক্সেল কোনটো হয়। লাগিব আপোনাক মই আবার মাইক্ৰ'ছফ্ট ৱৰ্ডটো দিলেও এটা দেখুৱাই দিয়ক এক্সেল দিলেও হ'ব ৱৰ্ড দিলেও হ'ব আপুনি যিটো এটা প্ৰিফাৰ কৰে আপুনি Office Excel 2000. Microsoft Store. App. ওকে এইটো মাইক্ৰ'ছফ্ট অফিচ এক্সেলটো দি দিলোঁ বাৰু ঠিক আছে App. এইটো Press মই right ক্লিক to কৰি দিওঁ switch অঁ দি preview. দিয়ক 3. Pane. এয়া লেপটপত অ'পেন হৈছে মাইক্ৰ'ছফ্ট এক্সেল তেখেতে নিজে উলিয়াইছে এয়া দেখুৱাইছোঁ আপোনালোকক তো দেখিছে আপোনালোকে তেখেতৰ কিমান দক্ষতা আছে এবাৰ এইটো আপুনি এক্সিট কৰি দিয়ক আপুনি ড্ৰ কৰিব জানে নেকি মানে এনে মাইক্ৰ'ছফ্ট ড্ৰ কৰিব পাৰিব নেকি আপুনি কিবা এটা ড্ৰটো নোৱাৰিব আপুনি দেখা নাপাব যিহেতু আচ্ছা 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 আপুনি জেনেৰেলি কি কাম কৰে কম্পিউটাৰত কম্পিউটাৰত আপোনাৰ যিবিলাক ধৰক কিবা ধৰক কেতিয়াবা হেৰি কৰি ডাউনলোড কৰিব লগা হ'ল বা কিবা ধৰক কিবা ৰিষ্ট'ৰ কিবা কৰা উইণ্ড'জ আপডেট দিয়া তো এইখিনি গোটেইখিনি কাম পাৰোঁ আৰু বেছিক কামখিনি হয় 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 আপুনি কোৱাৰ নিচিনাকৈ মই মাইক্ৰ'ছফ্ট অফিচ 2007টো মানে কিবা হেৰি কৰি দেখুৱাই দিলোঁ হয় 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 তো যিহেতুকে নেটটো কিছু যিহেতুকে নেটৱৰ্কটো বহুত শ্ল' হয় হয় অকণমান ব'ৰ কৰিব তাৰপিছত আপোনাৰ বাকী কীবৰ্ডতো আৰু সেইখিনি বেছিকখিনিতো পাৰোঁ আৰু টাইপিং চাইপিং হয় হয় সেইটো দেখুৱাই দিলোঁ ঠিক আছে বাৰু সেইখিনি এতিয়া জাষ্ট এইটো চাটডাউন কৰি দিওঁ ঠিক আছে চাটডাউন কৰি দিয়ক আপুনি এইটো The computer to do. পিছফালে পাওঁ Document 1 Microsoft Word. Microsoft Word document edit multi-line page 1 section 1 blank. Blank. একচুৱেলি মই ফাৰ্মাচী ষ্টুডেণ্ট হয় তো ফাৰ্মাচীৰ ওপৰতে এটা হস্পিটেলৰ ওপৰত এটা আৰ্টিকল লিখিবা অ'কে আই উইল টেল ইউ হস্পিটেল আৰ Page. অ'কে আছে ফুল ষ্টপ নহয় বাৰু মিন টু টেক কেয়াৰ অফ তো দেখিলে আপোনালোকে তেখেতৰ দক্ষতা কিমান গতিকে আপোনালোকক কৈছোঁ যে কেতিয়াও নিজৰ কৰ্মক আপুনি এক্সকিউজ নিদিব
আপুনি কৰ্ম কৰি যাওক, নিশ্চয় এদিন সফল হ'ব। আৰু ময়ো তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতৰ মনৰ সকলোবোৰ সপোন পূৰণ হওক। আৰু তেখেতে এনেই দেখিছে আপুনি কিমানখিনি সাধাৰণ, কিন্তু তথাপিও তেওঁ অসাধাৰণ। আপুনি সেই অসাধাৰণ এজন হ'ব চেষ্টা কৰক। তো আপোনাক ধন্যবাদ জনাইছোঁ। শেষ টাইমত আপুনি দৰ্শকক কিবা ক'ব খোজে নেকি? দৰ্শকক এইটোৱে ক'ম যে আপোনালোকে মানে কি বুলি কয়, আপোনালোকৰ মানে এটা ৰিকুৱেষ্ট, আপোনালোকে মানে আচলতে ডিচেবল আপুনি দেখিলে আপোনালোকে অকণমান বেলেগ চকুৰে চাই। চ' এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে ডিচেবল মানে অকল মানে ৰাস্তাৰ বাটে পথে গান গাই ফুৰা নহয়। ডিচেবল মানে তেওঁ এজন শিক্ষিত হ'ব পাৰে, বা প্ৰত্যেকজন আজিকালি কি হয় আমাৰ সমাজত ডিচেবিলিটিখিনিক অলপ বেলেগ চকুৰে চাই। মানে তেনেকুৱা মোৰ অভিজ্ঞতা বহুত আছে। তো তেনেকৈ অকণমান মানে ৰাস্তাত দেখিলে মানে কি কয় মানে গান গাই খোৱা বুলি ভাবে। সকলোকে মানে কোনোবাই গান গায়, কোনোবাই ভিক্ষাৰ ৰাস্তা পৰ্যন্ত লয়, তেনেকুৱাও হয়, দেখিছোঁ। হয়। তো সেই মেছেজটোৰে অকল নাযাওক, এটা ভাল মেছেজ যাওক। এই মেছেজটোৱে আপোনালোকক দিবৰ কাৰণে যত্ন কৰিছোঁ মানে। তো আপোনালোকে ডিচেবল হ'লে আপোনালোকে সেই একেটা চকুৰে নাচাব। আপুনি প্ৰথমতে ইন্ট্ৰডাকশ্যনটো লৈ ল'ব, তাৰপিছত আপুনি তেওঁক মানে বাকী হেৰি কৰিব আৰু। তো সেইখিনিয়ে শেষত ক'ম আৰু। ঠিক আছে, আমি আমাৰ প্ৰথমটো ইণ্টাৰভিউ ইমানতে সামৰিম। আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ দিবলৈ নাপাহৰিব। লগতে আমাৰ যিটো লতিফ মিউজিক চেনেলত এইটো আপলোড হ'ব। আৰু আমাৰ সেই লতিফ মিউজিক চেনেলটো ফেচবুক পেজত তলত লিংক দিয়া হ'ব। ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব, লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ জনাইছোঁ।